Hello guys, welcome back to my YouTube channel Dhunu Puja Vlogs. More অন্য এটা ভিডিও লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। হয়তো আপোনালোকে ভাবিছে মই ৰাস্তাত কি কৰি আছো। আজি আমি ফুৰিবলৈ আহিছো। এ দেখিছে মোৰ মানুহজন বহি আছে আৰু এফালে বৌ আৰু বৰ ভনীয়েক দুজনী আহিছে। সেই গতিকে ভাবিলো অলপ ফুৰি আহোঁগৈ আৰু আমাৰ গাঁৱৰ ফালে ওলাই আহিছো। এ মোৰ ছোৱালী দেখিছে। এয়া ও জনী ছোৱালী খেলি আছে আৰু এয়া বৰ ভনীয়ে ঘৰত মানে সেই গতিকে ভাবিলোঁ অলপ ওলাই যাওঁ। সেই গতিকে গাঁৱৰ ফালে ফুৰিবলৈ আহিলোঁ। এয়া আমাৰ গাঁৱৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক পথাৰৰ দৃশ্য। আমাৰ ইয়াত খেতি ৰোৱা বেছি দিন হোৱাই নাই। হয়তো আপোনালোকৰ চাইডে কঠীয়াবিলাক চাগে ওখ হ'লেই আমাৰ ইয়াত ৰুইছেহে। আৰু আপোনালোক কেনে আছে কমেণ্ট কৰি প্লিজ জনাব। বহুত দিন ভিডিঅ' বনোৱা নাই, ভ্লগছ বনোৱা নাই, ৰিলছ বনাই আছোঁ মাজে মাজে। আৰু ভাবিলোঁ আজি ওলাই অহাও হ'ব আৰু এটা ভ্লগছ বনোৱাও হ'ব। আমাৰ গাঁওখন দেখিছে কি ধুনীয়া পৰিৱেশ। আৰু সেইফালে এইফালে আমাৰ ঘৰ আছে। এয়া দেখিছে আমাৰ পোৱালীকেইজনী। মোৰ মৰমৰ ভতিজী বাপেক জীয়েকৰ দেখিছে ৰাস্তাত বহি লৈছে ধুনীয়াকে। শুন ককা কোৱাচোন, ককা ককা কোৱা, ককা। মানুহজন দেখিছে কেনেকৈ কৰিবলৈ চাই আছে। বাপেক জীয়েকৰ খেল। শুন মা কোৱাচোন, ককা ককা কোৱাচোন, ককা 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 কোৱা আকৌ কি কুট 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 দৌৰিছে এইজনী বাইকক দেখি ভনীয়ে পৰি থাকিলে। উঠা ব'লা। এয়া বা বৰ ডাঙৰ ভণ্টি আৰু এইফালে লুকুৱাই দিছে এইজনী বৰ সৰু ভণ্টি মানে মোৰ লগৰ আৰু এইজনী ককা। গাইজ এতিয়া অলপ আন্ধাৰ হৈছে, অহা টাইম হ'ল। সেই গতিকে এতিয়া আমি ঘৰলৈ গৈ আছো। চাই থাকক ভিডিঅ'টো শেষলৈকে। শুন কৈ দিয়াচোন ককা, কৈ দিয়াচোন ককা, কৈ দিয়া হেল্ল' কৈ দিয়া, হাই কৈ দিয়া, হেণ্ডছেক এটা দি দিয়া, হেণ্ডছেক হেণ্ডছেক হেণ্ডছেক। বাই বাই দিয়া, বাই বাই। চুমু এটা খাই দিয়া, কৈ দিয়া। বা মাত দিয়াচোন, বা মাত দিয়া। বা ককা কোৱা, ককা। ককা ককা কোৱাচোন, ককা কৈ দিয়াচোন, ককা ককা কৈ দিয়া। শুন ই বাং মাত দিয়া, বাং মাত দিয়া। ববো মাত দিয়া, ববো মাত দিয়া। আৰু গৈ আছোঁ মই আপোনালোকক আমাৰ গাঁৱৰ ৰাস্তাটো দেখুৱাম। এতিয়া চাই থাকক ভিডিঅ'টো। এয়া আমাৰ গাঁৱৰ পৰিৱেশ দেখিছে কি ধুনীয়া। চাই থাকক। এতিয়া আমি বৰ্তমান ঘৰলৈ গৈ আছোঁ। এইফালে গাড়ী আহি আছে, টমটম। ৰাস্তাটো যিহেতুকে সৰু সেই গতিকে আমি চাইড দিম এতিয়া। দেখিছে নিচেই অকণমানি আৰু ইয়াতে মানুহ খোজকাঢ়ি অহা যোৱা কৰে আৰু লগতে টমটম মানে গাড়ীবিলাকতো এই সৰু ৰাস্তাটোৰে অহা যোৱা কৰে। এইফালে এই ৰাস্তাটোদি গৈছে আপোনালোকৰ ডকমকা। এইফালে ডকমকালৈ যায় আৰু আমাৰ বেক চাইডে যায় আপোনালোকৰ হাওৰা ঘাট। তেতিয়াহ'লে হয়তো বহুতে চিনি পাইছে ৰাস্তাটো আৰু বহুতে চিনি পোৱা নাই। ঘূৰিবলৈ আহিব পাৰে। কাৰ্বি আংলং জেগা বহুতেই ধুনীয়া হয়। প্ৰত্যেক মানে জেগাই জেগাই আপোনালোকে পাহাৰ দেখিবলৈ পাব। গতিকে এবাৰ ফুৰিবলৈ ধুনীয়াকৈ আহি যাব। এইবিলাক দেখিছে